হাই ফ্ৰেণ্ডছ, দুবৰীৰ দলিচাত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো আজিৰ খণ্ডটিত ভুল বুজাবুজি হৈ থকাৰ বাবেই যে কুণালে মাকহেঁতক আৰু মাকহেঁতে কুণালক বেয়া পাই থকাৰ সকলো জেং যে পেহীয়েক আৰু শইকীয়ানীৰ পৰাই হৈ আছিল বুলি জনাৰ পাছত নৈহেঁত আজি ঘৰলৈ ঘূৰি যাব আৰু সকলো মৰম চেনেহৰ মাজেৰে 9টা মাহৰ পাছত নৈ এটি সন্তান জন্ম হ'ব। এতিয়া বাৰু ডক্টৰে 2 বছৰলৈকে সন্তানৰ কথা ভাবিবলৈ মানা কৰাৰ স্বত্তেও কুণালৰ সপোনবোৰ পূৰণ হ'বলৈ আৰু অপেক্ষা নকৰাই ডক্টৰৰ কথা অৱজ্ঞা কৰি সন্তানটিক জন্ম দিয়াত নৈয়ে মৃত্যুক সাৱটি ল'ব লগা হ'ব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক জনপ্ৰিয় দুবৰীৰ দলিচাত ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।